हेलो फ्रेंड्स की खबर आपनालोकर सकलोए भाले सागे मोर बर्तमान भाले आरो बहुत दिन ब्लॉग भिडिओ दिया ना আজি ब्लॉग भिडिओ এটা দিম বুলি ভাবিলো আজি আহাৰ হাটো ভাঙিলো আৰু গৰমো বহুত বেছি হৈছে নহয় জানো আপোনালোকৰ হেফালে গৰম কেনেকুৱা পৰিছে জনাব দেই কমেন্ট কৰি সো আৰু বেছি দেৰি নকৰি ব্লগ ভিডিওটো আৰম্ভ কৰো আপোনালোকে চাই থাকিব আৰু কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব বহুত দিনৰ মূৰত দিছো যেহেতুকে আজি আহাৰ হাত ভাঙিলো গটিকেলে বাৰীৰ পৰা শাক পাচলি কেটামান চিঙিলো এয়া দেখিছে মোৰ জলকীয়া জোপা কেনেকৈ লমালমে লাগি আছে বিশেষকৈ আহাৰ হাত লাগি থাকিলে আমি বাৰীৰ পৰা বস্তু নিচিঙো গটিকেলে আজি ভঙাৰ কাৰণে জলকীয়া প্ৰয়োজন হৈ আছিল সেইবাবে জলকীয়াখিনি চিঙি ললো আৰু কিমান জলকীয়া চিঙিলো চাই থাকক আপোনালোকে আহাৰ হাত লাগি থাকিলে বাৰীৰ পৰা বস্তু চিঙিবলৈ নাপায় গটিকেলে আজি হাত ভঙাৰ বাবে জলকীয়াখিনি চিঙি ললো আৰু আনফালে চিঙিলো এয়া ভেন্দি বডি এফালে চিঙিলো বেঙেনা এয়া দেখিছে বেঙেনা কিটা কি ধুনিয়া আৰু সবচে ডাঙৰ কথা হল কি বাৰীৰ শাক পাচলি খাবলৈ পালে বহুতেই ভাল যেহেতু ফ্ৰেছ হয় কোনো মেডিচিন নিদিয়া পিয়াজৰ পাত কেটামানো আছিল হেয়াও চিঙি ললো আনফালে হৈছে কি কণ বিলাহী বৰ্তমানলৈকে মোৰ বাৰীত কেজোপামান কণ বিলাহী আছিল আৰু মই খাবলে হৈ আছে যেহেতুকে ভাল লাগে নহয় জানো নিজৰ বাৰীৰ বস্তু চিঙি পেলাই আৰু খাবলে ভাল লাগে প্ৰিয় বন্ধু বান্ধৱী সকল আহাৰ হাত কিয় মানিব লাগে জানেনে আগতে আমাৰ আইতাহতে আৰু আমাৰ মাহতে কোৱা শুনো যে আহাৰ হাত হৈছে পৃথিৱীৰ এটা বহুত ডাঙৰ চোৱা গটিকেলে হে পৃথিৱীৰ যেতিয়া চোৱা হয় সো তেতিয়া বাৰীৰ পৰা বস্তু চিঙিবলৈ নাপায় কাৰণ বাৰীৰ পৰা বস্তু চিঙিলে পোক লাগে আৰু ফল ফুল নধৰে বোলে কাৰণ এইটো এটা বহুত ডাঙৰ চোৱা যেনেকৈ আমাৰ ঘৰত সতি সন্তান জন্ম হলে আমি কিছুমান নিয়ম পালন কৰো ঠিক তেনেদৰে মা অম্বুবাসীও এই আহাৰ হাততে পৃথিৱী চোৱা লাগে গটিকেলৈ মন্দিৰতো মা অম্বুবাসীৰ মেলা পতা হয় কমাখয়া মন্দিৰত বিশেষকৈ আৰু মই যিখিনি জানো আপোনালোকক জনালো আহাৰ হাতত যদি ফল ফুল চিঙে তেতিয়া হলে বাৰীত শাক পাচলি নহয় আৰু ফল ফুল নহয় আৰু পোক লাগে বুলি কয় সো মই যিখিনি জানি আপোনালোকক জনালো আৰু আপোনালোকে যদি কিবা নতুনকৈ জানে তেতিয়া হলে মোক জনাব আৰু জনাবলগীয়া বহুত বাকি আছিল সো ইমানখিনিতো মই এতিয়াকৈ কমপ্লিট কৰিব নোৱাৰিম গটিকেলে আজিলৈ ইয়াৰ বিষয়ে ইমানতে সামৰিলো তাৰ পাছত গৰম দিনত পচলা খাবলৈ ভাল বুলি এয়া কলপুলি এটাও কাটি আনিলো আজি পচলা খাম আৰু তিয়হ এটা লাগি আছিল হেতু চিঙি আনিলো আপোনালোকে পচলা খায়নে খাই ভাল পায়নে কমেন্ট কৰি জনাব দেই তাৰ পিছত বাকি খোৱাটো বাৰু পিছৰ কথা কিন্তু বাৰীৰ শাক পাচলি চিঙিয়ে বহুত মানে মজা লাগে আপোনালোকৰ কেনেকুৱা লাগে জনাব দেই মোৰ মানে বাৰীৰ শাক পাচলি চিঙি সঁচাকৈ অত্যন্ত ভাল লাগে তাৰ পিছত আজি আৰু বেছি বিশেষ দীঘল ভিডিও নকৰো গৰমো বহুত পৰিছে একদম ঘামি জামি অৱস্থা বেয়া সো আজিলৈ বাই বাই আকৌ পুনৰ লগ পাম নতুন ভিডিওত যি সকল মোৰ চেনেলটোত নতুন আপোনালোকে সাবস্ক্ৰাইব কৰি দিব সো বাই বাই